নমস্কাৰ নিউজ আসামলৈ স্বাগতম। এই মুহূৰ্তত নিউজ আসামৰ হাতত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মে সোমবাৰ। আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাই থাকিবলৈ নিউজ আসাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ বিতং বাতৰিলৈ। আজিৰ প্ৰথম খবৰটো হৈছে CBSCৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক। কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে যি পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ বাবে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। এনে সময়তে ছাত্ৰ ছাত্ৰীসকলে অপেক্ষা কৰিছে যে পৰীক্ষা আয়োজন হ'বনে নহয়। ইফালে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুকেইগৰাকী মন্ত্ৰীৰ সৈতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সন্দৰ্ভত হোৱা বৈঠকখন ইতিমধ্যে সমাপ্ত কৰিছে। এই ভাৰ্চুৱেল বৈঠকৰ মাজতে ৰাজ্যসমূহৰ শিক্ষামন্ত্ৰীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আয়োজন কৰাৰ সন্দৰ্ভত নিজৰ নিজৰ মত প্ৰকাশ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকখনত কেন্দ্ৰীয় চৰকাৰক CBSCয়ে দুটা প্ৰস্তাৱ আগবঢ়াইছে। লগতে CBSCৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাজ্যৰ বৰ্ডে নিজৰ নিৰ্ণয় লোৱা অনুমতি প্ৰদান কৰা হৈছে। CBSCয়ে আগবঢ়োৱা দুটা প্ৰস্তাৱ হৈছে কেৱল প্ৰধান বিষয়কেইটাৰহে পৰীক্ষা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে হ'ব লাগে। উল্লেখযোগ্য যে CBSCয়ে দ্বাদশ শ্ৰেণীৰ 174টা বিষয় পৰীক্ষা আয়োজন কৰা হয়, কিন্তু ইয়াৰে ভিতৰত 20টা বিষয় CBSCৰ অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ ভিতৰত আছে ৰাসায়ন বিজ্ঞান, গণিত, জীৱবিজ্ঞান, ইতিহাস, ৰাজনীতি বিজ্ঞান, ব্যৱসায় অধ্যয়ন, ভূগোল, অৰ্থশাস্ত্ৰ আৰু ইংৰাজী বিষয়। আনহাতে দ্বিতীয়টো প্ৰস্তাৱ হৈছে যে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ বিদ্যালয়ত এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰীক্ষাত বহিব পাৰিব। CBSCৰ তৰফৰ পৰা কোৱা হৈছে যে নিজৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত বহিব দিলে 3 ঘণ্টাৰ পৰিৱৰ্তে 1.5 ঘণ্টা সময় দিয়া হ'ব। কোভিড পৰিস্থিতি সাম কাটিলে জুলাই মাহত কোভিড বিধি মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। এই সম্পৰ্কে আজি বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অহা 1 জুনৰ পৰা পুনৰ এখন বৈঠক আহ্বান কৰা হৈছে। সেই বৈঠকতে সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে দিল্লী, মহাৰাষ্ট্ৰত কোভিড পৰিস্থিতিৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি স্পষ্টকৈ জনাইছে কেন্দ্ৰক। উল্লেখ্য যে মে' মাহৰ প্ৰথম ভাগত অনুষ্ঠিত হ'বলগীয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষা কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এপ্ৰিল মাহতে স্থগিত কৰা হৈছিল। সেয়ে আজিৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ উপস্থিত থকা আজিৰ বৈঠকত ৰাজ্যসমূহৰ শিক্ষামন্ত্ৰীসকলৰ লগতে শিক্ষা সচিবসকলেও অংশগ্ৰহণ কৰিছিল। আজিৰ আন এটা খবৰ হৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল। মৰিগাঁৱত দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সম্বোধন কৰে এক সংবাদমেল। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকক লৈ এই সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ সৈতে এক ভিডিঅ' কনফাৰেন্স যোগে বৈঠকত অংশ লোৱাৰ পিছতে এই সংবাদমেল আয়োজন কৰা হয়। এই গুৰুত্বপূৰ্ণ সংবাদমেলখনত JEE নেট পৰীক্ষা, CBSC আৰু অসমৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰস্তাৱ আগবঢ়োৱা হয়। সংবাদমেলখনত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, আজি কেন্দ্ৰীয় চৰকাৰে CBSC পৰীক্ষা হোৱাটো সুনিশ্চিত কৰিছে আৰু জুলাই মাহত পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে চিডিউল বনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। অহা 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো পৰীক্ষা শেষ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজিৰ তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যসভাত এইবাৰ সংখ্যাগৰিষ্ঠ দল হোৱাৰ সপোন পূৰণ নহ'ব পাৰে বিজেপিৰ, কিন্তু কিয়? দেশ শাসন কৰিছে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে। লোকসভাৰ মজিয়াত নিঃসন্দেহে বিজেপিৰ সংসদৰ সংখ্যা অধিক, কিন্তু ৰাজ্যসভাত বিজেপিৰ সংসদৰ সংখ্যা আজিও সংখ্যাগৰিষ্ঠতা হ'ব পৰা নাই। বিজেপিয়ে লোকসভাৰ দৰে ৰাজ্যসভাতো সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ সপোন দেখি আহিছে যদিও দলটোৰ সেই আশা হয়তো এইবাৰ পূৰণ নহ'ব। ইয়াৰ প্ৰভাৱ ৰাজ্যসভাৰ আসনৰ ওপৰতো পৰিব। বৰ্তমান ৰাজ্যসভাত থকা বিজেপিৰ সংসদৰ সংখ্যা 93খন।
এই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাতকৈ বহু কম। অহা বছৰ দেশত কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন। বিজেপিয়ে এই নিৰ্বাচনত ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আৰু ছত্তীশগড়ত বাৰুকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। অহা বছৰ 3টা পৰ্যায়ৰ ৰাজ্যসভাত 71খন আসন খালী হ'ব। অন্ধ্ৰপ্ৰদেশত বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সংসদ আছে 4 গৰাকী। ইয়াৰে 3জনৰ অহা বছৰ কাৰ্যকাল শেষ হ'ব। এইবাৰ অন্ধ্ৰপ্ৰদেশত বিজেপিয়ে খালী হ'বলগীয়া 3খন আসনৰ এখনো লাভ কৰাৰ আশা নাই। একেদৰে ৰাজস্থানত অহা বছৰ জুলাই মাহত খালী হ'ব ৰাজ্যসভাৰ 4খন আসন। ইয়াৰে 3খনত কংগ্ৰেছ জয়ী হোৱাৰ সম্ভাৱনা স্পষ্ট। ৰাজ্যসমূহত বিজেপিৰ আধিপত্য হ্ৰাস পোৱাৰ বাবেই এনে হোৱাৰ সম্ভাৱনা আছে। ছত্তীশগড়তো বিজেপিয়ে এইবাৰ এখন আসন হেৰুৱাব পাৰে। তামিলনাডুৰ বিজেপিৰ মিত্ৰ দল AIADMK দলৰ দখলত থকা 2খন আসন খালী হ'ব। তামিলনাডুত শেহতীয়াকৈ হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাবে AIADMK দলে এখন আসনহে ধৰি ৰাখিবলৈ সক্ষম হ'ব পাৰে। আনহাতে পাঞ্জাৱতো ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ বাবে বিজেপিৰ হাতৰ পৰা গুচি যাব পাৰে এখন আসন। দেশৰ কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচনত বিজেপিৰ আধিপত্য কমি যোৱাৰ বাবে ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰতো দলটোৱে মূল্য ভৰিব লাগিব, সেয়া নিশ্চিত। আজিৰ আন এটা খবৰ হৈছে নগাঁও অপৰাধীক কৰিব নিৰ্মূল। SP আনন্দ মিশ্ৰৰ বিশেষ অভিযানকাৰী বাহিনী গঠন। নগাঁৱত অপৰাধ নিয়ন্ত্ৰণৰ বাবে সাজু 30জনীয়া বিশেষ অভিযানকাৰী দল। অপৰাধীৰ ৰাজধানী হিচাপে পৰিচিত নগাঁও। বিগত বছৰটোত নগাঁও আৰক্ষীক জ্বলা-কলা খুৱাইছিল অপৰাধীয়ে। বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নগাঁও আৰক্ষীৰ জোৱানৰ পৰা পিষ্টল কাঢ়ি নিছিল অপৰাধীয়ে। আনকি অপৰাধীয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক প্ৰহাৰ কৰা ঘটনাও সংঘটিত হৈছিল নগাঁৱত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে অপৰাধীক আটক কৰাত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী। পিছে নগাঁও আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে নতুন আশাৰ সঞ্চাৰ হৈছে নগাঁৱত। নগাঁও আৰক্ষীৰ অধীক্ষকৰ দায়িত্ব লৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আনন্দ মিশ্ৰই। আৰক্ষী অধীক্ষকগৰাকীয়ে বৰ্তমান বহু কুখ্যাত অপৰাধীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। আৰক্ষী অধীক্ষকগৰাকীয়ে কাৰ্যত কৰাৰ চেষ্টাৰে অভিযান চলাইছে নগাঁও বহু অপৰাধজনিত ঘটনাত জড়িত কংগ্ৰেছৰ নেতা আব্দুল বাছেট ওৰফে ইফুৰৰ বিৰুদ্ধেও। অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে ইফু নামৰ অভিযুক্ত অপৰাধী। উল্লেখযোগ্য, বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এজন প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত ইফুক বিচাৰি বৰ্তমানৰ নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে কেইবাটাও দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া। কিন্তু এইসমূহ অভিযানক অধিক নিখুঁতভাৱে চলাবলৈ আনন্দ মিশ্ৰই গঠন কৰিছে এটি বিশেষ অভিযানকাৰী বাহিনী। নগাঁও আৰক্ষীৰ 300জন জোৱানৰ মাজৰ পৰা 30জন জোৱানক বাছনি কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে গঠন কৰিছে এই বিশেষ বাহিনীটো। এতিয়াৰ পৰা নগাঁৱৰ দাগী অপৰাধীক দমন কৰিবৰ বাবে দিনে নিশাই অভিযান চলাব এই বিশেষ বাহিনীটোৱে আৰু ইয়াৰ নেতৃত্বত থাকিব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা নগাঁৱলৈ অবাধ সৰবৰাহ হোৱা নিচাজাতীয় দ্ৰব্যই বৰ্তমান তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে নগাঁৱৰ যুৱ প্ৰজন্মক। সেয়ে নৱনিযুক্তি আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাক লৈ আশাবাদী নগাঁৱৰ সাধাৰণ জনতা। এই মুহূৰ্তত আহি পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৌদিশে আতংক। জাগিৰোডৰ পৰা পলায়ন কৰিছে 5 শতাধিক ৰেল যাত্ৰীয়ে। চৰকাৰৰ নিৰ্দেশনা মানি চলাৰ বিপৰীতে কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছে প্ৰায় 5 শতাধিক ৰেল যাত্ৰীয়ে। যি সময়ত কোভিড নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো কেতবোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে, তেনে সময়তে জাগিৰোডত সংঘটিত হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰকাৰী নিৰ্দেশনা মানি চলাৰ বিপৰীতে কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছে প্ৰায় 5 শতাধিক ৰেল যাত্ৰীয়ে। ঘটনাৰ মতে দেওবাৰে প্ৰায় 10 মান বজাত কেৰালাৰ পৰা 05905 নম্বৰৰ কন্যাকুমাৰী ডিব্ৰুগড় বিবেক এক্সপ্ৰেছেৰে আহি জাগিৰোডত উপস্থিত হয় প্ৰায় 6 শতাধিক লোক। জাগিৰোড ৰেল ষ্টেচনত উপস্থিত হ'বলগীয়া ৰেল যাত্ৰীসকলৰ বাবে কৰা হৈছিল কোভিড পৰীক্ষাৰ ব্যৱস্থা।
কিন্তু নিৰাপত্তাৰক্ষী কম থকাৰ সুযোগ লৈ কোভিড পৰীক্ষা নকৰাকৈ প্ৰায় 5 শতাধিক যাত্ৰীয়ে পলায়ন কৰে ষ্টেচনৰ পৰা। পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত প্ৰায় সংখ্যক যাত্ৰী আছিল মৰিগাঁও আৰু নগাঁও জিলাৰ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হয় যদিও পলায়ন কৰা কোনো যাত্ৰীকে আটক কৰিবলৈ সক্ষম নহ'ল। আনহাতে পলায়ন কৰিব নোৱাৰা কেইবাজনো লোকৰ দেহত ধৰা পৰে কোভিড-19ৰ সংক্ৰমণ। ইফালে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনাইছিল যে যদিহে কোনো ব্যক্তিয়ে কোভিড প্ৰট'কল ভংগ কৰে তেনে ঘটনাক এটেম্প্ট টু মাৰ্ডাৰ বুলি গণ্য কৰা হ'ব। যদি সেয়াই হয় তেন্তে জাগিৰোডত সংঘটিত হোৱা এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কাৰায়ত্ব কৰি শাস্তি বিহিবলৈ পাৰিবনে নাই বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাজ্যবাসীৰ মনত। এই মুহূৰ্তত আহি পৰা আন এটা বাতৰি অনুসৰি মহানগৰবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা ৰাজপথত ৰখাব নোৱাৰিব আপোনাৰ এই বাহন। মহানগৰবাসীক সহযোগ কৰাৰ আহ্বান ডিচিপি প্ৰাণজিৎ বৰাৰ। এতিয়াৰে পৰা মহানগৰবাসীয়ে ৰাজপথৰ কাষত ৰখাব নোৱাৰিব পৰিত্যক্ত বাহন। সংবাদ মেলযোগে এই কথা জনালে যান বাহন শাখাৰ ডিচিপি প্ৰাণজিৎ বৰাই। বহু লোকে ৰাজপথৰ ওপৰত অবৈধভাৱে ৰখাই থয় ব্যৱহাৰৰ অনুপযোগী বাহন। 27 মে'ৰ ভিতৰত পথৰ পৰা গৰাকীয়ে আঁতৰাব লাগিব তেনে বাহনসমূহ, অন্যথা যান বাহন আৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব। মহানগৰবাসীক সহযোগ কৰাৰ আহ্বান ডিচিপি প্ৰাণজিৎ বৰাৰ। 4 মে'ৰ পৰা 22 মে'লৈ গুৱাহাটীত নিয়ম নমনা লোকৰ পৰা 14,84,500 টকাৰ জৰিমনা বিহিছে মহানগৰ যান বাহন আৰক্ষীয়ে। 1185 জন লোকৰ পৰা সংগ্ৰহ এই জৰিমনা। গোচৰ ৰুজু হৈছে 32টা, জব্দ কৰা হৈছে 439খন বাহন। ধন্যবাদ দৰ্শকসকল, গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকক নিউজ আছাম।